নমস্কাৰ মই মিতুস্মিতা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছে এটা নতুন ব্লগৰ সৈতে আৰু বিহুৰ বহুত শুভেচ্ছা আমি আজি বিহু খাবলৈ যাম একদম স্পেশাল পাৰ্সনৰ ঘৰলৈ আপোনালোকক জনাম বাৰু মোৰ উলাই হৈ গল পাপাজি হৰ্ণ বজাই আছে এয়া ভন্টি উলাই হৈ গল এয়া বিহুত লোৱা ড্ৰেছ মোৰ বাৰু বিহুত নহয় বিহু আগতেই লৈছিলো দেখাইছিলো মোৰ আগৰ সৰুকে এটা মিনি ব্লগ দিছিলো আশা কৰো আপোনালোকে চাইছে যদি নাইছে তেতিয়া হলেও চাব আৰু মই ভাবিছো যিখিনি ভিডিও মই এনেকে দীঘলকে কেতিয়াবা বনাব নোৱাৰো বিশেষ অসুবিধাৰ বাবে কেতিয়াবা যদি নোৱাৰো সেইখিনি মই মিনি ব্লগ হিচাপে দিম আৰু আপোনালোকে মোৰ মিনি ব্লগ গিটাও সমানে চাব সমানে ভাল পাব বুলি মই আশা কৰিছো হেতু ভিডিও চাব এফালে মা উলাই আছে চাই দিয়া মা উলাই আছে মা হোৱাগে নাই আৰু আমি যাম চাৰিটা আজি সুকু সান্তা নাযায় আমাৰ লগত কালি আমি মামাহঁতৰ ঘৰলৈ গৈছিলো মামাহঁতৰ ঘৰলৈ যাওঁতে হিহঁতকো লৈ গৈছিলো ইমান উৎপাত কৰিলে আৰু এটা ডাঙৰ হাতি কাম কৰিলে হেতু মই দেখাম বাৰু গাড়ীত গৈ বেলাই দি আৰু আজি হেকাৰণে হিহঁতক নিনিও হেতি ঘৰত থাকিব পাপাজি আহি মেলি তাহাঁতক খানা চানা দি থৈ যাব আমি উলাই হৈ গল আৰু 6:30 7 বাজিব হল যাওঁ দেৰিয়ে হৈছে আৰু মই এতিয়া কৈ দিও আমি ক'ত যাম মোৰ হবলগীয়া মানুহজনৰ ঘৰলৈ আমি আজি বিহু খাবলৈ মাতিছে আমাক সকলোকে ৰাতি ভাত খোৱাকে নিমন্ত্ৰণ কৰিছে আমি হেকাৰণে উলাইছো আৰু মই আজি আপোনালোকক বাৰু দেখাম যদি পাৰো সৰুকে অকনমান দেখাবলৈ ট্ৰাই কৰিম আগতেও মই যাওঁ গৈয়ে থাকো কিন্তু মই দেখুৱাহে নাই কাৰণ অকনমান লাজু কৰে সবে হেকাৰণে দেখুৱা নাই যদি আজি লাজ নকৰে আৰু হেকে তেতিয়া মই দেখাম বাৰু যদি পাৰো দেখাম সৰু শৰ্ট ক্লিপ লম হেখিনিকে লগাই দেখাম আৰু তেতিয়া হলে বলক যাও আৰু আমাৰ এও আজি ভিডিও কৰি আছে ৰাতিপুৱাৰ পৰা সৰুকে ক্লিপ লৈছে তাই বোলে মোৰ নিচিনাকে মিনি ব্লগ বনাব তাই মানে লাজ কৰে এনেকে কথা কৈ পেলাই নি ভিডিও বনাবলৈ লাজ কৰে হেকাৰণে তাই সৰু ক্লিপ লৈ আছে ভয়েস নিদিয়াকে হেখিনি পিছত আকৌ বোলে ভয়েস অফাৰ দি পেলাই নি মিনি ব্লগ বনাব যদিহে দিয়ে তেতিয়া হলে মই লিংক দিম বাৰু নিদিবও পাৰে তাই কোনো কথা ভৰসা নাই যদি দিয়ে মই ডেসক্ৰিপচনত লিংক দিম আপোনালোকে এবাৰ তাই ভিডিওটো চাব লাইক কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কৈ দিয়া লাইক সাবস্ক্ৰাইব আৰু সাপোৰ্ট কৰিব দেই বহুত লাজ লাগিছে প্ৰথমতে লাজ লাগে মোৰো লাজ লাগিছিলে বাৰু দেই প্ৰথমতে তাৰ পৰা এতিয়াও মোৰ লাজ লাগে মানুহৰ আগত এনেকে মানে কবলে ঘৰতে কব পাৰো আৰু উলাই হৈ গল দেখিছেনে দেখিবলৈ কেনেকুৱা লাগিছে এয়া আমাৰ মা একদম ধুনীয়াকে হাজি কাচি লৈছে আৰু বিহু বুলি ৰঙা কাপোৰ পিন্ধাই দিছো দেখিছেনে ধুনীয়া লাগিছেনে বাৰু কমেন্ট কৰি জনাব দেই এহেতি এটা একদম উৎপাত কৰিব মানে একদম উৎপাত কৰিব গ্ৰিলত মোৰ ভৰাই দিছে বাই বাই দে শুন বাই থাকিবা দেই ঘৰতে আকৌ পাপাজি আহিবই বাৰু হেনক খানা দিবলৈ দুটাকে নিবলৈ মানে বহুত দিগদাৰ বৰ কষ্ট হয় আমাৰ এয়া আমি আহিছো আৰু আমাৰ ঘৰৰ পৰা হিহঁতৰ ঘৰলে মাত্ৰ 10 মিনিটৰহে মানে সময় লাগে একদম ওচৰতে আৰু 10 মিনিটৰহে ৰাস্তা আমি গৈ আছো পামগে আজি অকমান ঘূৰি যাব লগিয়া হ'ল 4 লেনৰ কাম চলি থকাৰ কাৰণে সেইকাৰণে আজি 15 মিনিট মান লাগিছে আৰু এয়া পাই গলোহি দেই ধুনীয়া মাজনী চাও চাহ দিবলৈ লৈছে চব পালে ভিডিঅ নোলাইছে নহয় আন্ধাৰ হৈছে এইয়া পাপা পাপা এইফালে চাই দিয়ক আমাৰ মুনুৱে চাহ বনাইছে লাজ কৰিছে চাইজনী মুনুৱে চাহ বনাইছিলে মই অকনমান সহায় কৰি দিছো তাইক কাৰণ আজি মানুহ ধেৰ মানে সখীৰ মাক দেউতাক আৰু ভায়েকো আহিছে সেইকাৰণে সৰহকে বনাব লগিয়া হোৱাৰ কাৰণে ময়ো সহায় কৰি দিছো আৰু মই চাহ ভাল বনাও দেই সেইকাৰণেও সহায় কৰি দিছো যাতে ভাল হওক খাবলৈ তাৰপা চাহটা খাই আমি এয়া অকনমান কথা চথা পাতি আছো মাও আছে পাপাজি ঘৰলৈ গ'ল সুকু সান্তাক ভাত দিবলৈ মায়ে মুনুৱে পুৰা কামত ব্যস্ত মায়ে বেঙেনা ফ্ৰাই কৰিছে মুনুৱে পাপৰ ভাজিছে পাপৰ বাদাম আৰু নৰসিংহ দি এনেকে ভাজিব মানে তৰমুজ খাওঁ আমি এতিয়া অকনমান কলা নিমখ লগাইছো
এয়া পাপাৰ হাতৰ মাটন পাপায়ে বহুত টেষ্টি খানা বনায় আজি পাপায়ে মাটন বনাইছে বহুত টেষ্টি হৈছিলে খাবলৈ আৰু মায়ে বনাইছে মাছ মাৰ মাছটো বহুত ধুনীয়া হৈছিলে একদম টেঙা দি বহুত ধুনীয়া হৈছিলে খাবলৈ বেঙেনা ফ্ৰাইও মায়ে কৰিছে আৰু মুনুৱে পাপৰ ভাজিছে আৰু লগতে তাই চাটনি বনাইছে মই দেখাম ৰ'ব চাটনিটো বহুত ধুনীয়া খাবলৈ হাই মি মেও মি চাটনি মুনুৱে বনাইছে না মায়ে পেপাৰ পঢ়িছে ৰাতি 10:30 বজাত ৰাখিফল চাইছে আজি মোৰ ৰাখিফলটোত কিবা এটা আছিলে বেমাৰ হোৱাটো আছিলে সঁচাকৈ মোৰ আজি গেছ লাগিছে আজি ৰাতিপুৱা ৰাখিফলটো চাইছিলোঁ বেমাৰ নহয় মই নোখোৱাৰ কাৰণেহে মোৰ গেছ হৈছে মই আজি দিনত ভাত নাখালোঁ কাৰণে এয়া মানুহজনকো দেখাই দিছোঁ দেই অকণমানকৈ মানুহজন মানে আহিছেহে এতিয়া দোকানৰ পৰা একদম লগ পোৱাই নাই আৰু তেওঁৰ সখী আহিছিলে সখীৰ ভায়েক পাপা আৰু পাপাজী এওঁলোক 5জনে খাই লৈছে তাৰপাছত আমি 5জনীয়ে খাম আৰু খাই লওক এই ভাত খাই আছে আমি অকণমান পাছত ভাত খাম আৰু আজি আমাৰ হেৰি আহিছে মানে সখী আহিছে আমাৰ বিয়াত যোনে ছাতি ধৰিব ইয়াৰ তাৰ লগৰ আহিছে তাৰ ভায়েক আহিছে মাক দেউতাকো আহিছিলে মাক দেউতাকে ভাত নাখালে আৰু ইহঁতি ভাত খাই যাব এতিয়া খাই আছে তাৰ পাছতহে আমি খাম 10টামান বাজিলে চাগে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় একদম ওচৰতে আৰু 10 মিনিটমানৰ ৰাস্তা সেইকাৰণে দেৰি হ'লেও দিগদাৰ নাই পাপাজিও আহিলেগৈ চকু চান্তাক ভাত দি তাৰ পৰা আমি খাম আৰু এতিয়া বহি আছোঁ আৰু লাজ কৰিছে নহয় চবেই লাজ কৰিছে কোনোৱে নোলায় ভিডিঅ'ত ইও নোলায় ই যে মানে দোকানৰ পৰা আহিছেহে এতিয়া সেইকাৰণে মই এতিয়াই দেখাইছোঁ অকণমানকৈ ভাত খাবলৈ বহিছে লগ পোৱাই নাই আহি মানে দোকান বন্ধ কৰি আহি ভাত খাইছেহি আৰু লগৰটো মই আগতে লগ পাইছোঁ কিন্তু সিও লাজ কৰিছে চাগে সেইকাৰণে ময়ো দেখাবলৈ ভাল পোৱা নাই আৰু হা লাজে কলিজা খাই দিছে মোৰ ভিডিঅ'ত আৰু নোলোৱাই হৈছে মা পাপাহঁতে ওলালে বাৰু আজি লাজ নাই কৰা মা আৰু মায়ে মানে ভিডিঅ' বনায় মা থাইলেণ্ড গৈছিলে মই কৈছোঁৱে মা থাইলেণ্ড গৈছিলে মায়ে তাতে ভিডিঅ' কৰিছিলে মই এডিট কৰি আপলোড দিলোঁ মাৰ যোনটো ভিডিঅ' লিংক সেইটো মই ডেছক্ৰিপশ্যনত দি দিম চাবচোন সেইকাৰণে মায়ে মানে লাজ নকৰে পাপায়ো ইমান নকৰে পাপাক দেখালোঁ বাৰু দেখালে আমাৰ ইহে মানে অত্যন্ত লাজ কৰে অত্যন্ত আৰু বহুত লাজ কৰে সেইকাৰণে সি নোলায় যেতে তেতে অকণমানকৈ উলিয়ালোঁ নাজানো আৰু পাছত কি হ'ব ওলাব নোলাব ভিডিঅ'ত সিহে জানে আৰু মুনুও লাজ কৰে সেয়া লাজ কৰে দেখিছেনে লাজ কৰোঁ বা ভিডিঅ'ত কোনো নোলোৱা হ'ব আৰু ইয়াতে আমাৰ আইতা আছিলে মা পাপা মুনু ই আৰু আইতা আছিলে আইতাও ঢুকালে যোৱা বছৰ জুলাইত ককা ঢুকুৱা 2 বছৰ 3 বছৰমান হৈ গ'ল আইতাও ঢুকালে সেইকাৰণে আৰু মানুহ সেইকেইটাই আৰু আগতে আইতা আছিলে আইতাক মই লগ পাইছোঁ বাৰু আইতাই মোক বহুত ভাল পায় মানে বিৰাট মৰম কৰে বিৰাট মৰমৰ আছিলোঁ মানে দেখি গ'ল বাৰু আঙুঠি পিন্ধোৱা হেৰি চব খালী বোৱাৰী হৈ নেদেখিলে আৰু কিন্তু আইতাৰ বিৰাট মৰমৰ আছিলোঁ মানে বহুত মৰম কৰে আইতাই মোক এতিয়া আমি খাই লওঁ আমি 5জনীহে আছিলোঁ খাবলৈ আমি খাই লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ যামগে আমি 12টা বাজিলে বাই বাই দেই বাই বাই টোপনি ধৰিছে মোৰো টোপনি ধৰিছে 12টা বাজিলে যাওঁগে বাই বাই অ মুনু বাই 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 বাই
আজি মোৰ ভিডিঅ'টো অকণমান বেলেগ আগৰ ভিডিঅ'বোৰতকৈ কাৰণ আজি মই এখন নতুন ঘৰ নতুন মানুহৰ লগত আপোনালোকক পৰিচয় কৰাই দিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই আৰু কমেণ্টত জনাবচোন বাৰু কেনেকুৱা পালে আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই আকৌ এটা নতুন ভ্লগৰ সৈতে লগ পাম